নাই নাই এই বৰষুণত কাম কৰিব পৰা সহজ নহয় এই তো হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল তো মই চন্দন ব্লগটোত আজি আপোনালোকক স্বাগতম। আজি যিহেতু বহুত দিনৰ মনত এটা লং ভিডিঅ' আপলোড দিলোঁ আজি। তো মানে কেনেকুৱা হৈছে মানে আমাৰ যিটো ঘৰ আছিল ঘৰ কম্পাউণ্ড মই ইয়াৰ আগত মই ভিডিঅ' এটা বনাইছোঁ অলৰেডি যে আমাৰ ঘৰত টিংটো লগোৱা নাছিল মানে ওপৰত টিং পাতটো লগোৱা নাছিল। তো তাৰে মানে আজি কাম চলিছিল মানে তাৰপৰা মই কৈ আছোঁ চাটা হৈ যাওঁ ভাবিছিলোঁ যে বতৰটো ভাল কৰিব অলপ মানে আজি মানে মিস্ত্ৰী মতা গৈছিল এই টিং পাতখিনি এইফালে আৰু এইফালে টিং পাতখিনি লগাব লাগিছিল ন। বহুত মানে আমি দেৰি কৰি আছোঁ সোনকালে কৰিব লাগে এইফালে ঘৰটো ওলাব লাগে বাৰিষাৰ আগত। তো ভাবিলোঁ যে টিং পাতখিনি মানে টিং পাতখিনি মানে লগাব লাগিছিল আৰু এইফালে লগাব লাগিছিল। তো তাকে ভাবিছোঁ মিস্ত্ৰীটো মতা হৈছে কিন্তু মানে কি হ'ব মিস্ত্ৰীজন আহিলেও মানে এইবোৰ টিং চিং চব ৰেডি হৈ গৈছিল। মানে কি হ'ব এই বতৰ যাকে মানে বেয়াকৈ দিলে অলপ মানে বতৰ যাকে আমাক বাহুৱাই দিলে কি ক'ম আৰু উপায় নাই। গাইজ আমাৰ এটা বস্তু চোৱা নাগিল আজি হৈছে শনিবাৰ। তো গাইজ শনিবাৰে যে শনি লাগব তাতে ঘৰৰ কাম কৰিছোঁ তো মানে আমি মানে কোনো মানে চোৱা নাই যে আজি বাৰ কি। আমি ডাইৰেক্ট মানে যোৱাকালি গধূলি মিস্ত্ৰী মাতি দিছোঁ যে আহিবি মিস্ত্ৰী আজি কাম কৰিব লাগিব। চুলিডাল মোৰ কি হৈছে এনেকৈ থাকে আমি মানে ডাইৰেক্ট নাজানিলোঁ। যোৱাকালি গধূলি মিস্ত্ৰী মাতি দিলোঁ ভাবা চিন্তা নকৰিলোঁ। যোৱাকালি গধূলি মানে মিস্ত্ৰী মাতি দিলোঁ। তো মিস্ত্ৰী মাতিলে আজি শনিবাৰ শনিবাৰে শনি লাগিবই কেনে বৰষুণ দি আছে ওপৰ ফালে যে ঘৰৰ কাম কেনেকৈ কৰিব যে সেই দিগদাৰ লাগিছে মানে এই বৰষুণত মানে এল লাগি গৈছে। সেইকাৰণে এতিয়া ব্লগচোন আৰু কি আহিছে আজিৰ এই মিনি ব্লগটোত মানে আজিৰ লং ব্লগ মানে কেৱল বেলেগ আজি মানে বহুত মিক্সিং চব আজি মিক্সিং। আৰু যিমানে মই বৰষুণত গালি পাৰি আছোঁ সিমানে মানে ইয়াৰ মানে লেভেল উৎপাতটো বেছি হৈ আছে ভল্টেজটো বেছি হৈ আছে অৰ্থাৎ মানে বেছিকৈ বৰষুণ দিব ধৰিছে। চাওকচোন কিমান বৰষুণ দিব ধৰিছে কি ক'ম মানে আৰু মোৰ একদম খং উঠি গৈছে বলক মিস্ত্ৰী আহি ৰখি আৰু গাইজ চাওকচোন এইফালে মানে টাইমত বৰষুণ যাক আহি কেনেকৈ আমাক মানে জোত লগাই দিলে। এইফালে মিস্ত্ৰী মানে কাটিব পাৰে ৰৈ আছিল। তো বৰতো মানে এতিয়া মানে বৰষুণ আহি তো মিস্ত্ৰী মানে কাটিব নোৱাৰিলে মানে ৰৈ গ'ল। এতিয়া যি দেখিছোঁ মিস্ত্ৰী ঘৰতে গুচি যাব তো মানে কাঠবোৰ জিকি থাকিব লাগিব। তো কি ক'ম মানে বৰষুণৰ কথা মানে কিবা এটা ভাল কামত আহিলে এনেকুৱা হয়। আৰু গাইজ এতিয়া প্ৰায় বাজিল 2 তো গাইজ এতিয়া মানে অলপ মানে ৰ'দ দিছে আৰু গাইজ মানে বেছি অলপ ৰ'দ দিছে। মানে মই বাটৰ ফালে ওলাই আহিলোঁ এনেই মানে কিবা অলপ ফুৰিব আহিলোঁ মানে বতৰৰ পৰা ওলাবই পৰা নাছিলোঁ ৰাতিপুৱাৰ পৰাই একেবাৰে অলপ মানে বৰষুণ এচছি তো ৰ'দ দিছে ইয়াৰ ৰ'দ ভাল লাগে অলপ ৰ'দ দিলে নাহে। আৰু গাইজ বাকী যিয়ে নহওক আৰু এটা বস্তু চাব লওক মাছ চাব লওক মাছ মানে হয়তো মানে বৰষুণ দিছে তো মানে হয়তো মাছ চাছ ওলাব পাৰে। তো ব্লগ চগত এবাৰ মাছ চাওক ক'ত কিমান মাছ আছে চাই আহক এনেই আৰু এনেকৈ চাই আহক তো ব্লগখন চাওক গিলাখান বাৰু মাছ ওলাই জেগা গাইজ ক'ব গ'লে মানে ৰাতি গিলাখানত মানে মাছ ওলায় মানে তো ক'ব গ'লে মানে মানুহে যে ৰাতি মানে জোৰা চাই পেলাই বহুত মাছ পাই গ'লে মানে ক'ব গ'লে মাছ ওলাৰে জেগা। কিন্তু বৰ্তমান এনে দিনত যিটো বৰষুণ দিছিল মাছ ওলাব লাগিছিল কিন্তু মাছ ওলোৱা নাই বৰ্তমান মানে মাছ নাই আগৰ ফালে এনেকৈ খাল মস্ত নাই এইফালে মাছ দহ আগত ক'ত বেলেগত চাওঁ আৰু ক'ত আছে মাছ আৰু এইগিলা চোৰাত দে গাইছে এইগিলা চোৰাত এই ডাকে কামছে যে আৰু ডাকলি কামছে সেইকাৰণে মই লংপেণ্ট পিন্ধি আছোঁ লংপেণ্ট ডাবল চেফটি এই চেফটিটো মেইন ন। তো ৰাস্তাৰ ফালে এনেকৈ মানে পানী বৈ যাই আছে মাছ এইগিলাখান তলব পাৰে ল'ব নোৱাৰে আৰু গাইজ বহুত টাইম বৰষুণ দি অলপ যদি ৰ'দ দিয়ে মানে কিবা এটা ভাল লাগে দিয়ক গাইজ মানে মই ধৰি লওক বৰষুণ দি আছে যদি মানে ৰ'দ দি তেতিয়া অলপ ভাল লাগে এতিয়া মানে মনটো অলপ ভাল লাগে ৰ'দ দিছে হয় দিয়ক আৰু মানে এইগিলা পানী বহুত গাটা আহিছে তেতিয়া ভাল লাগে আৰু যেতিয়া ৰ'দটো দিছে বেছি ভাল লাগিছে। আৰু গাইজ ফাইনেলি আমি মাছ বিচাৰি আহি মানে নদী পালোঁ আহি খালত মানে মাছ আমাৰ মানে মাছ মানে খাবৰ কাৰণে বিচাৰে মানে এনেই বিচাৰিছোঁ আৰু যে আজি বৰষুণ দিছিল মাছ ক'ৰবাত ওলাব পাৰে হিচাপত মানে বিচাৰিছোঁ আৰু চাবা আহি মানে মাছ বিচাৰি আহি পাই গ'লোঁ আমি কলেজৰ নদী এই নদীত মানে পূৰা পানী বেছি এতিয়া নথৱে ক'ব গ'লে মাজত অলপ দ আছে তাতে নথৱে কিন্তু মাছ হয়তো ওলাব পাৰে। আৰু গাইজ মই বহুত দিন ভাবি চুলিকেইডাল বহুত দীঘল হৈছে চুলিকেইডাল কাটিব লাগিব কালি মানে হয়তো কাটিব লাগিব এই কবৰ মোৰ চুলিডাল দীঘল হৈছে নে নাই আকৌ কাটিব লগা হৈছে নে নাই ই হৈছে বুলি কৈছে কাটিব লগা হৈছে বুলি কৈছে কাটিব লাগিব বুলি কেনেকৈ দেখাই থাকে মানে চুলিটো মই বেছি লাম্বাকৈ ৰাখিব ভাল নাপাওঁ মানে চুলিৰ মোৰ ষ্টাইল বেছি নাই মানে সেই ষ্টাইলৰ কথা কোৱা নাই এই ধৰক কিছুমানে যে চুলি ষ্টাইল কৰে কালাৰ কৰে
পাকৰা পাকৰি কৰে কালাৰ কৰে মোৰ মানে সিমান ষ্টাইল নাই যদি জাষ্ট চিম্পল আৰু এনে বেছি মানে লাম্বাকৈ হাতাই কাটি দিলে মানে সেনেকৈ কাটি দিলে হৈ যায় মানে ইমান ডিজাইন নাই আৰু জাষ্ট ফুল আৰু ডিজাইন আৰু খাটাকৈ ৰাখি দিলে হ'ল চুলি সেয়ে আৰু ইমান টাক লগা নহয় আকৌ অলপ লম্বাকৈ বাকী নদীত মাছ এটা দুটা আহিছে বাৰু দেহে মই ভাবিছিলোঁ বৰষুণ বতৰত খালতে মাছ অহা নাই নদীতনো কি মাছ আহিব তো চাই আহিলে গম পালোঁ যে নদীত মানে দ্বিতীয় এটা মাছ এই ওলাই আছে মানে সৰু চানা মাছ আছে এইটো থৈ দিছিলে আপুনি এনেকুৱা থৌ নাই এতিয়া থৌ নক মানে মানে কিছুমান থৌ আছে এই সৰু সৰু মাছ ধৰি এতিয়া মাছ এনেকুৱা চাওঁ মানে সেইটো আৰু মানে এনেকুৱা মাছ আহি আছে বাৰু ইমান ডাঙৰ মাছ মানে অহা নাই ডাঙৰ মাছ অহা নাই সৰু সৰু মাছ দুটা মানে যাই আছে মানে বৰষুণ বতৰ এনেকুৱাকৈ আৰু যাই আছে বাকী হয় দলং মাছ যা নুমি যা নদীত নুমি যা মাছ ধৰ সাঁতুৰিব জানা নাজানা সাঁতুৰিব জানা নাজানা সাঁতুৰিব নাজানিলে এৰ লাগব কিন্তু কি বোলে নাযায় এনে চাব আহিছোঁ আৰু আম দেখাওঁ আপোনালোকক আম দেখাম মই আম একদম কেঁচা কেঁচা আম আৰু গাইছে এই গছডালত ইমান আম লাগছি মানে এনেকৈ আম পাৰি আছে এনতে অলপ মানে ৰ'দ দিয়া কাৰণে অলপ পোহৰটো হৈ আহিছে ফাটা ফাটি আহিছে ৰিফ্লেক্ট হৈছে খৰা মাছ আৰু এইবিলাক আম পাৰাত লাগিছে আহি মাৰ 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 আম চাওক থোপমা থুপনিকৈ লাগিছে আম এই বহুত ওপৰত আছে বহুত ওপৰত এইফালেও আছে খাৰ হয় গাজৰ আমেই আম মানে ইয়াৰে আম কোনো নাখায় ন মন্দিৰৰ আম ঘৰ আছে আৰু তো যি দেখিছোঁ মানে ইয়ে শেষ কৰিব আম গোটাই পাৰি পাৰি ইয়ে শেষ কৰিব আম বোলে এই বৈতৰি বোলে মাছ ধৰিছে কি মাছ ধৰা দেখিছে তই চেং মাছ নাখাওঁ ইমানো বেয়া দিন অহা নাই এইটো মানে পথাৰৰ বান্ধ এটা আছে বান্ধ থৈ দি বোলে মানে গৰৈ চেং মাছ যাৱা দেখা পাইছে বোলে এই বান্ধ থৈ দি মানে বান্ধ মানে সেই আৰু মানে বৈতৰি আৰু এটা বৈতৰি মাছ ধৰা দেখা পাইছে সেইকাৰণে মানে ই মানে চিকাৰত লাগি গৈছে কিবা হেৰি দিছে তো এনেকুৱা বনাইছে যাব পাৰে মাছ কাৰণ কিয় আৰু এইগিলাখান মাছ আছিল ন তো মাছ এইগিলাখান পথাৰ সৰু এটা খাল এটা গাঁটা এটা আছে খাই দিয়ে আছে তো মাছ মানে সেনেকৈ আহিব পাৰে আৰু ইফালে নদী আছে সেই পাৰখিনিৰ নদী এনেকৈ আহিব পাৰে না আৰু এইফালেতো ডাঙৰ খালে আহিবও পাৰে মাছ ৰিস্ক ল'ব নোৱাৰোঁ তাৰপিছত আজি জোৰা চাব আহিম নে আহিবি আহিবি নে আকৌ আজি আকৌ মই আহিম ঠিক আছে আজি গধূলি ইয়াৰ মই জোৰা চাব আহিম আৰু আপোনালোকে কমেণ্ট কৰিবচোন আপোনালোকে জোৰা চাই পাইছেনে অৰ্থাৎ মানে জোৱালৈ যে মাছ আনিব যায় তো গাইছ মানে জোৱাৰ চোৱাৰ মানে মজাই বেলেগ মাছ পালে নাপালে মানে কিবা এটা অনুভৱেই বেলেগ জোৰা চোৱাৰ মজাই বেলেগ তো গাইছ সেইকাৰণে মানে আমি আজি গধূলি মানে আমি সি আৰু মই মানে আজি গধূলি জোৰা চাব আহিম এনেই আহিছে আৰু মাছ পাওঁ নাপাওঁ কিছু কথা আৰু গাইছ ক'ব গ'লে এইগিলাখান ভিতৰত আৰু গাইছ ক'ব গ'লে এনেও ডাঙৰ পাণ মুঠৰা আৰু এইগিলাখানৰ ভিতৰতো ক'ব গ'লে মাছ আছে কাৰণ কিয় এইগিলাখানত মাছটো মানে চাওকচোন মানে এইগিলাখান অলপ অলপ পানী আছে ন এইবিলাক আৰু এইফালে মানে যিটো ৱাল আছে তো ৱাল মানে মাছবিলাক যাব নোৱাৰে ন আধা মাছ এইফালে আহে আৰু এইটো তালৈকে আছিল বাৰু কিন্তু এতিয়া আধালৈকে আছে তেতিয়া এইগিলাখানতো মানে মাছ আছে কিন্তু বুলি নকওঁ ধৰক কুচিয়া মাছ সেনেকৈ বা মানে অলপ কুচিয়া মাছ মাগুৰ মাছ থাকিব পাৰে মাছ থাকিব পাৰে ন আছে দিয়ক মই গেৰাণ্টি দিব পাৰোঁ কাৰণ কি ইয়াত মাছ আছে মই জানো আৰু এবাৰ মানে বহুত আমি মাছ পাইছিলোঁ ইয়াত তো সেইকাৰণে মাছ আছে ইয়াত জানো আৰু গাইছ মানে আমাৰ ফালে মানে লাহে লাহে মানে খেতি কৰা আৰম্ভ কৰিছে তো আপোনালোকৰ ফালে মানে খেতি কৰা আৰম্ভ কৰিছে ন ক'বচোন মানে ট্ৰেক্টৰে হাল মাৰিছে আৰু মানে ইয়াত মানে কঠীয়া ধান ছিটাব কঠীয়া হ'ব এতিয়া মানে হাল মাৰিছে এইবিলাক কঠীয়া খেতি কৰিছে আৰু এইবিলাখান মানে ইয়াতো কৰিছে সেনেটো কৰিছে আৰু সেনেটো কৰিছে মানে প্ৰায় মানে 4-5 বিঘা মাটি মানে বিঘা বুলি মানে মাটিৰ মানে গাছ কথাটো হৈছে মাটিৰ মানে মই সিমান হিচাপ নাজানো যে কেইবিঘাত কিমান দীঘল মাটি কেইফুট মাটি ইমান নাজানো জাষ্ট মই কৈছোঁ আৰু 1-2 মানে 4-5 ডবলা মাটিত মানে হাল মাৰিছে আৰু তালৈকে মানে আগলৈকে হাল মাৰিছে মানে ইয়াত মানে ধান চিটাব কঠীয়া হ'ব মানে খেতি কৰিব আৰম্ভ কৰিব আৰু আপোনালোকৰ ফালে খেতি কৰিব আৰম্ভ কৰিছে ন ক'বচোন গাইছ আৰু মোৰ এই ভিডিঅ' কোনে ক'ৰ পৰা চাই সেইটো এটাও ক'ব আৰু আজি আমাৰ মানে আগত ফাংচনো আছে ৰাতি তো আপোনালোকে জানেই যে ফাংচন বুলি ক'লে বৰষুণ মানে হয়েই মানে য'ত ফাংচন হয় তাতে মানে বৰষুণ হয় তো তাতে মানে অলপ ফাংচন চলিছে আৰু মানে বৰষুণ থাকিলেই বা ক'ত ফাংচন যদি আছে প্ৰগ্ৰেম মানে বৰষুণ হয়েই মানে বহাগৰ মাহতো ফাংচন মানে সকলোতে মানে হয় কিন্তু মানে ফাংচন একটো হ'লে বৰষুণ দিবই
হয়তো এতিয়া ৰ'দ দিছে, হয়তো ৰাতিলৈকে আকৌ বৰষুণ দিব, হয়তো দিনটো ৰ'দ দিছে। আজি কেইদিনমানৰ পৰাই মানে মোক 3 জেগামানত মানে মাতি আছে, প্ৰমোশ্যন কৰিব নে কিয়ে বা নাজানো। মানে 3 জেগাৰ মানুহৰ পৰা মানে মোৰ নিমন্ত্ৰণ আহিছে যে এই মানে 3জন মানুহে মোক কৈছে তই একদিন আমাৰ দোকানলৈ বা মানে মোক তো গাইজ টোটেলি মানে মোক মানে 3 জেগামানত মানে ভিডিঅ' বনাব মানে প্ৰমোশ্যন কৰিব নে কি মানে মাতিছে আৰু। তো মানে মই যাম বুলি ভাবি যাম বুলি মানে যাম মানে সময় মিলাব পৰা নাই। সদায় যাম বুলি ভাবোঁ কিন্তু সময় মিলাব পৰা নাই। তো একদিন চাই লওঁ, যাব লাগিব। সিহঁতে মানে বহুত জোৰা বস্তি মোক জোৰ কৰি মাতিছোঁ, যাব লাগিব নকৰিব নাখাব। 5 hours later. আৰু গাইজ মানে এইবাৰ আমি আহিছোঁ কুচিয়া মাছৰ চিকাৰত। মানে আমি কুচিয়া মাছ বিচাৰি আছোঁ, ক'ত কুচিয়া মাছ আছে। এইফালে মানে চিকাৰত লাগি আছে কুচিয়া মাছ। তো আমাৰ গাড়ী জাল পাতছে, জাল মানে লাম্বাক মাছ লাগিব। এটা মাছ আছে ন, তাতে মানে পানী অহা যোৱা কৰে নাই, এইফালে নদীৰ পৰা পানী অহা যোৱা কৰে। কুচিয়া গাছ মানে ক'লে টানছিটো টানছি নেকি? টানিছে অলপ টানছি গাছ। আমি লাহে কৈছোঁ টানছি অলপ গাছ কাংকাৰাই ক'বা নালাগে, কুচিয়া মাছ আছে। তো গাছ মানে লাহে কৈছোঁ কিয় কচোন, একবাৰে মানে টানি আছে সঁচাকৈ নে কিনা মানে টানি থকা বুলি কৈছোঁ। আৰু কিন্তু অলপ ৰচিলে মানে টানি লৰি আছে, মানে চেষ্টা কৰিব কি কৰে, আমাৰ চিকাৰী পুৰ চিকাৰী না তো কিবা এটা কৰিব নিশ্চয়। সানব লাগব সানব লাগব বঢ়িয়া বঢ়িয়া ৰখ এই গাইছে বম কুচিয়া আনিছোঁ মোক ভিডিঅ' কৰি নেওয়া কোনো তই যদি গাইছে বঢ়িয়া আমাৰ চিকাৰী ধুব মজা বে। ভাবা নাছিলো যে আমাক কাংকৰা ভাবি আছিলো, কিন্তু চাওঁ মানে ইমান ডাঙৰ কুচিয়াটো গাইছ মানে একদম মানে কি কম অনুভৱ বেলেগ মানে অনুভৱ কেনে অনুভৱ আমি কিন্তু চিকাৰী কেনে মানে টানিছিলি মানে ডাঙৰ কিন্তু ডাঙৰ কিন্তু আমাৰ দুটাৰ কাৰণে হৈ যাব, বেলেগ নাই বাকী আৰু কি গাইছ এইগিলাখনত মানে বহুত মাছ থাকে বুলি শুনিছোঁ। তো মানে ইয়াতে আহিলোঁ চাছ জোৰা চাবা, নাই গাইছ দেখাত এটাও নাই মাছগিলা মানে ক'ৰবাত গেছি মাছেই নাই। এই চাওক কোনোফালে মাছৰ মানে এটা সৰু চানা পোনা এটাও নাই মাছৰ, ইমান চালোঁ কিন্তু গাইছ জিৰ'। কিন্তু ইয়াতে বা ইফালে চাব আহিছোঁ, তাতে বাৰু মোৰ মানে শূন্যই হ'ল। তো ইয়াতে বাৰু নাই সৰু মাছ মানে এইগিলা মাছ বাচবাই নগ'লি মানে ভাজবাই নিকো ধৰিবই নোৱাৰি। চাওঁ নাই একদম খালী পথাৰ, মাছেই নাই। মাছবিলাক ক'ত গেছি আজি মানে তো মাছ নাই, বেলেগে পায় কিন্তু মই নাপাওঁ, মোৰ কপালতে নাই। আৰু গাইছ সেইফালৰ পৰা বাৰু মই এনেকৈ জোৰা চাই আহিলোঁ। গাইছ কি ক'ম মানে মাছবিলাক নাই নে কিয়ে বা বৰষুণ বতৰ মাছ মানে উজান উঠিব লাগে, এটাও মাছ নাই মানে গাইছ মাছবিলাক ফাংচন চাব গৈছে নেকি মানে মাছেই নাই। ইমান মানে জোৰা চালোঁ, তাৰোপৰি মানে মাছ বিচাৰিলোঁ ক'তো এটা মাছ মানে চানা এটাও দেখা পাওঁ মানে মাছৰ পোনা এটাও দেখা নাপালোঁ। কি ক'ম মানে মোৰ ভাগ্যই বেয়া নেকি, দিনটোও বেয়া গ'ল সেনেকৈ বৰষুণত। মানে ৰাতিও মানে মোৰ ৰাতিও বেয়া থাকে, দিন ৰাতি দুটাই বেয়া মোৰ। তাতে আজি আকৌ শনিবাৰ, কি ক'ম দিয়ক আৰু লাষ্ট অপশ্যন আৰু কি আৰু মাছটো যিটোকে নাপালোঁ। এতিয়াতো লাষ্ট গতি ব্ৰইলাৰে হ'ব, এতিয়া আৰু সেই ব্ৰইলাৰে খাব লাগিব আৰু উপায় নাই। কি ক'ম মোৰ লগত এনেকুৱা হয়, বাকী কাৰো লগত এনেকুৱা নহয়। বাকী যিমান ডাঙৰ চিকাৰত নাযাওক কিয় সেই দিয়ক আৰু আজিলৈকে বাই বাই।